বন্ধুসকল, আজি মই আপোনালোকক পখিলাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। পখিলা খুবেই আকৰ্ষণীয় জীৱ। আমি ঘৰৰ আশে-পাশে বা বাগিচাত উৰি ফুৰা ৰং বিৰঙৰ পখিলাবোৰ চাই খুবেই ভাল পাওঁ, নহয়নে বাৰু? ইয়াৰ পাখিবোৰ বৰ ধুনীয়া লাগে। পখিলা আমাৰ পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। পখিলাৰ জীৱন চক্ৰ 4টা ভাগত বিভক্ত কৰিব পাৰি। আজি আমি আপোনালোকক পখিলাৰ বিষয়ে কিছু তথ্য আগবঢ়াইছোঁ। পখিলাৰ মুখত আগত এডাল এণ্টিনা থাকে, যাৰ বাবে পখিলাই বহু দূৰৰ পৰা গোন্ধ শুঙিব পাৰে। এই এণ্টিনাৰ দ্বাৰা পখিলাই সকলো গোন্ধ শুনিব পাৰে। পখিলাৰ মস্তিষ্ক তীব্ৰতৰ হয়। পখিলাৰ তেজৰ প্ৰকাৰ ঠাণ্ডা হৈ থাকে। পখিলাই সাধাৰণতে উচ্চতা 3000 ফুটলৈ উৰিব পাৰে আৰু 30 মাইল প্ৰতি ঘণ্টা বেগত উৰিব পাৰে। পখিলাই শব্দ শুনা নাপায়, কিন্তু ভাইব্ৰেচন অনুভৱ কৰিব পাৰে। পৃথিৱীত 24,000তকৈ অধিক পখিলাৰ প্ৰজাতি আছে। এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদ্বীপতে ইয়াৰ বিভিন্ন প্ৰজাতিৰ পখিলা পোৱা যায়। পখিলাই ফুলৰ ৰেণু খায়েই জীয়াই থাকে। পখিলাৰ জীৱন চক্ৰ 2ৰ পৰা 4 সপ্তাহ হয় আৰু কিছুমান প্ৰজাতি 9 মাহলৈকে জীয়াই থাকে। পখিলাই গছৰ পাতত কণী পাৰে। ই ভৰিৰে চুই চাই গম পায় যে কোনটো পাতত কণী পাৰিব পাৰি বা কোনটো পাতত নোৱাৰি। মোনাক নামৰ পখিলাবিধে ভ্ৰমণ কৰি ভাল পায়। ই বছৰি 4000 কিলোমিটাৰ পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰে। পখিলাৰ দৃষ্টিশক্তি অন্য জীৱতকৈ বেছি তীব্ৰতৰ। পখিলাৰ চকুত 6000 লেন্স থাকে, যাৰ সহায়ত ই বহুত দূৰলৈ সহজে চাব পাৰে। যিটো কণীৰ পৰা পখিলা জন্ম হয়, সেই কণীৰ বাকলিটোৱে প্ৰথমে ভক্ষণ কৰে। আপুনি জানিবলৈ পাই আচৰিত হ'ব, কিছুমান বয়সস্থ পখিলাই শৰীৰৰ লেতেৰা বস্তুকে খাই জীয়াই থাকে। বয়সস্থ পখিলাই প্ৰথমে অকণমান উৰিবলৈ লৈ আকৌ জিৰণি লয়। 5 মিনিটমান পিছতহে ই ভালদৰে উৰিব পাৰে। পখিলাৰ বিষয়ে আৰু অধিক তথ্য আমাৰ অহা ভিডিঅ'ত চাবলৈ পাব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুন তথ্য, জ্ঞান সম্বন্ধীয় যিকোনো কথাৰ কাৰণে আপোনালোকে আমাক তলত কমেণ্ট কৰিব পাৰে। কিবা জানিব বিচাৰিলে তলত কমেণ্ট কৰিব। ধন্যবাদ।